হেল্ল' বন্ধুসকল, কি খবৰ? সকলো চাগে ভালে আছে? ময়ো ভালে আছোঁ। আজি ঘৰৰ ওচৰতে থকা এটা মৈদামৰ ওচৰলৈ আমি আহিছোঁ। মই আৰু লগৰ দুটা আহিছে। এতিয়া মৈদামটোৰ বিষয়ে সবিশেষ কিছু কথা জানিবলৈ ভিডিঅ'টোত দেখুৱাম। এতিয়া ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। লাষ্টলৈকে চাই দিব, শেষলৈকে। ভাল পালে লাইক এটা কৰি দিব। এয়া গাইছ, এতিয়া মই আহি আছোঁ আমাৰ ঘৰৰ ওচৰৰ অঞ্চলত থকা দেওৰজা মৈদামলৈ। এয়া নগাআলি দাঁতিতে দেওৰজা মৈদাম অৱস্থিত। কিন্তু দেওৰজা মৈদামৰ সম্পৰ্কত বুৰঞ্জীত বিচাৰিতভাৱে পোৱা নাযায়। কিন্তু বুৰঞ্জীৰ পাতে পাতে ৰৈ যোৱা দুই এটি বাক্যত পোৱা যায়। আৰু বন্ধুসকল, স্বৰ্গদেউ চুংমুঙৰ দ্বিতীয় পুত্ৰ চুৰেংফাৰ চাৰিং ৰজা হৈছিল। আৰু চাৰিঙৰ শব্দ অৰ্থ হৈছে বড়ো ভাষাত মাটিৰ তলেদি বৈ যোৱা নৈ, আৰু আহোমৰ ভাষাত হৈছে ৩০০০ ঘাট থকা নৈ। বাৰু চাৰিং মানে ইমানেই। আৰু পিতৃ ৰজা চুংমুঙৰ দিনতে চাৰিং ৰজা হোৱা চুৰেংফাৰ আউলিকক কাহিনী প্ৰচাৰিত হ'ল, আৰু সমাজত চাৰিং ৰজা হয়তো দেওৰজা ৰূপে জনাজাত হ'ল চাগে। কিন্তু দেওৰজাৰ দেওলগা কাহিনী অনেক। আৰু দেওৰজাই দিখৌ মুখত চিলাৰায় সেনাবাহিনীক বাধা দিবলৈ সেনাপতি ৰূপে নিয়োজিত হ'ল। দিখৌৰ পানীৰ ওপৰেদি বোলে দেওৰজাই হেনো খোজকাঢ়ি ইপাৰ সিপাৰ হৈছিল। আৰু এই কথা স্বয়ং চিলাৰায়েও প্ৰত্যক্ষ কৰি বিস্ময় মানিছিল। আৰু দেওৰজাৰ যুদ্ধ কৌশল আৰু পৰাক্ৰম দেখি চিলাৰায় আচৰিত হৈছিল। আৰু 7 দিন ধৰি হোৱা এখন টনাময় ৰণত যুদ্ধ কৰিব নোৱাৰাত চিলাৰায় সৈন্য বাহিনীয়ে পাছাহকি গৈছিল। কিন্তু পাছত এটা অমংগলীয়া ঘটনাই যুদ্ধৰ ঘটি সলনি একদম বেয়া কৰি পেলালে। বন্ধুসকল, দেওৰজাৰ গাত এধাৰ মন্ত্ৰপুত বিৰি আছিল, আৰু সদায় গা ধুবৰ সময়ত সেই বিৰিডাল আৰু হেংদাংখন এখন শৰাইত থৈ লৈছিল। আৰু গা ধুই হোৱাৰ পিছত আৰু সেই শৰাইখনৰ পৰা সেই বিৰিডাল লৈ পিন্ধিছিল। যুদ্ধ কৰি থকাৰ সময়তে এদিন ৰাতিপুৱা দেওৰজাই বিৰিধাৰ আৰু হেংদাংখন শৰাইত থৈ গা ধুবলৈ গৈছিল। এনেতে ক'ৰবাৰ পৰা এজনী চিলনী আহি সেই শৰাইৰ পৰা বিৰুধাৰ থাপ মাৰি লৈ দিখৌ নৈৰ সিপাৰে কোচ সৈন্যৰ মাজত পেলালেগৈ। আৰু এজন কোচ সেনাই বিৰিধাৰ নি সেনাপতি চিলাৰায়ৰ হাতত দিছিলগৈ। আৰু তেতিয়াই দেওৰজাই দেখি ঈশ্বৰৰ বিসংগতি বুলি ভাবি ৰণ এৰি চাৰিঙলৈ আহি মৈদাম বান্ধি জীয়াই যে তেওঁ মৈদামত সোমাইছিল। আৰু সেইবাবেই চাগে দেওৰজা মৈদাম বুলি কোৱা হয়। এই দেওৰজা মৈদামতে যদি কোনো লোকে কিবা বাঞ্ছা কৰি মৈদামত তামোল পাণ দি সভক্তিৰে প্ৰাৰ্থনা জনায়, তেতিয়া সেই কামনা হেনো সিদ্ধি হৈছিল। আৰু বন্ধুসকল, বিয়া বা সবাহৰ কাৰণে যদি কোনো মানুহে আ-অলংকাৰ বা কাঁহী বাতি বিচাৰিছিল, মৈদামত তামোল পাণ এটা দি সভক্তি জনালে বিচাৰমতে বস্তুবিলাক ৰাতি মৈদামৰ দাঁতিত উলিয়াই থৈ দিছিল। আৰু বিচৰাজনে ৰাতিয়ে সেইবিলাক ঘৰলৈ নিব পাৰিছিল। আৰু যেনেদৰে নিছিল সেইবোৰ বস্তুবিলাক, তেনেদৰে সকাম বা বিয়া সবাহ হৈ যোৱাৰ পিছত সেই মৈদামৰ ওচৰত থৈ দিবগৈ লাগিছিল। এইদৰে পাছত কিছুমান মানুহে এই আ-অলংকাৰ বা কাঁহী বাতিবোৰ নি সময়মতে ঘূৰাই নিদিয়াত আৰু দেওৰজাই আৰু কাঁহী বাতি বা আ-অলংকাৰ আৰু ভালদৰে তামোল পাণ দিলেও নিদিয়া হ'ল। মৈদামটোৰ ওচৰত ইমান মজাকৈ হাঁহবোৰে চৰি আছে, চাওকচোন। হ'ব পানীবোৰ চাগে পূৰা ঠাণ্ডা হ'ব পাৰে। এইখন আমাৰ স্কুলখন, এইখনতে মই পঢ়োঁ। ইফালে আছেগৈ এইটো পিছফালটো স্কুলখন আমাৰ। গছ এজোপা আছিলে, পৰি গ'ল নেকি, ঘাল খালে এজোপা।
বন্ধুসকল মই ঘৰৰ পৰা আহোঁতে এইটো ছাইডৰ পৰাই আহিছিলোঁ। এতিয়া মোৰ লগৰকেইটা এইটো ছাইডে ওলাই গৈছে। এতিয়া মই এটুকুৰাতে ৰৈ আছোঁ অকলে অকলে। বন্ধুসকল মই এটুকুৰাতে ৰৈ আছোঁ অকলে অকলে। লগৰকেইটা আহি পোৱা নাই মানে ৰৈ আছোঁ আৰু অকলে অকলে। এতিয়া যি ৰ'দটো দিছে ভাল লাগিছে কিবা এটা, সেইকাৰণে ওলাই আহিলোঁ আপোনালোকৰ আগত মৈদামটোৰ বিষয়ে জানিবলৈ। কেনেকুৱা লাগিলে ক'ব কমেণ্টত, জনাব কমেণ্টত। টাস্কটো হেৰি হৈছে। এতিয়া গাইজ আমি ঘৰলৈ আহি আছোঁ এতিয়া লাহে লাহে। ব'লক। এয়া গাইজ আমি এতিয়া ঘৰলৈ আহি আছোঁ। এয়া মোৰ আগত আছে ভাইটিদা, কেমেৰাত ল'বলৈ একদম লাষ্ট কয়। এয়া ৰাস্তা বেয়া, লাহে লাহে আহি আছোঁ এতিয়া। বন্ধুসকল মই ঘৰ আহি পাই গ'লোহি। এতিয়া অকণ বহি লৈছোঁ, ভাগৰ লাগিছে, চাইকেল চলাই আছিলে। এতিয়া বহি লোৱাৰ পিছত বনাম আৰু ভিডিঅ'টো আকৌ। গাইজ এয়া কাপোৰ চোলা খুলি মেলি এতিয়া কামত লাগিছোঁ। এয়া দেউতাই কি কৈ আছেনো দেউতাই? এই বাঁহৰ গৈ ওলমি আহিছে, কাটি দিছোঁ। এই বাঁহৰ আগ ওলমি আহিছেনো, কাটি দিবলৈ মাতিছিলে মোক। এয়া কাটি দিবলৈ ধৰি দিব লাগে। কাটি দিয়ক জলদি। ধুই আছো ইমানটা কাটিব নেকি? তুলিলে কাটিব লাগিব। ভাল সেইডোখন ধুই পথে ধুই দিবি। এই সেইডোখন ধুই ওপৰলৈ কেনেকৈ থৈ দিব? হৈ গ'ল, কাটি দিলে দে। কাটি হৈ গ'ল। এতিয়া এৰি দিছে দেউতাই বাঁহডাল। সিডাল হাউলি আছিলে মানে, ৰাতি গোটেই টিঙত মাৰি থাকে বাঁহডালে, সেইকাৰণে কাটি দিলে। এতিয়া মই আহি আছোঁ পথাৰলৈ, টুকুমণি ওচৰলৈ আহি আছোঁ মই, আমাৰ মৰমৰ টুকুমণিজনীৰ ওচৰলৈ। খুব ৰ'দে দিছে আজি, মানে চকুত ধৰি গৈছেগৈ ৰ'দটোৱে। টুকুমণি 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 তাই মোক দেখি পাগল হৈ যায় গোটেইজনী। এতিয়া টুকুমণি কোনেনো জানো, এইটো শিং এটা ভাঙি পেলালে। কোন মানুহেনো এনেকুৱা কৰিব নালাগে নহয়, বস্তু কেনেকুৱা কৰিব নালাগে ন। মানুহবোৰে বৰ কিবা মানে বস্তুকো কৰে। এতিয়া শিংটো ভাঙি পিনি তাই তেজ ওলাই অৱস্থা নাইকিয়া হৈ কৰি থৈছে। দুদিনমান হ'ল বাৰু, এতিয়া তেজ ওলোৱা বন্ধ হৈছে। ভঙা দিনাখনিতো তেজ নৰৱেই, ওলাই আছে, আৰু পিছদিনাখনিও ওলাই আছে। এতিয়া অলপ শুকাইছেগৈ আৰু হালধি দি দিলোঁ, অলপ কিবা কিবি দৰৱ চৰৱ দি পিনি এতিয়া শুকাইছেগৈ। মানুহবোৰে এনেকুৱা কৰিব নালাগে বস্তুৰ প্ৰতি। বস্তু সদায় মৰমৰ চকুৰে চাব লাগে। বস্তুৱেনো কি জানে ন, বস্তুকতো তেনেকুৱা কৰিব নালাগে ন। টুকুমণি টুকুমণি তোক চাউল দিম দেই পিছত, তোক চাউল দিম দেই। এই মই বৰ মৰম কৰোঁ টুকুমণি। কুকুৰটোকে এইকে বেলেগ মৰম লাগে টুকুমণি। চোন গাইছ, এইটো শিং চক আৰু এইটো শিং চক কেনেকৈ ভাঙি পেলালে। মানে তেজ অতিপাত ওলোৱা নাই, তেজ এতিয়া গোট মাৰি পিনি বন্ধ হ'লগৈ আৰু দুদিনলৈকে ওলাই থাকিলে তেজ। যাওঁ থাকে ডিঙৰ ফালে যাই সিহঁতৰ ঘাঁহ চৰিব নহয়, মজাকৈ ঘাঁহ ওলাই আছে, চৰিব পাৰ। চক গাইছ, এই আমাৰ কুকুৰটোৱে কেনেকৈ শুই থাকে। এতিয়া আহিলতি উঠি দিলে, লাজ কৰিছে। টুকুদাস বাঁহাতে দিছে, চব জানে। বা সোঁহাতে দিম। হেল্ল' গাইছ, মই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এতিয়া গোটেই বতাহ মাৰি আছে বাঁহ পাই, ইমান ঠাণ্ডা লাগিছে। পিছফালে মানে ৰখি থাকিব নোৱাৰি, ইমানে ঠাণ্ডা লাগে।
সেইকাৰণে মই এতিয়া ভিতৰলৈ গৈ পিনি ভিডিঅ'টো পষ্ট কৰোঁগৈ। কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব কমেণ্টত, আৰু যদি ভাল লাগিলে লাইক এটা কৰি দিব। আৰু হ'ব আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ আগত লগ পাম। চাই থাকিব ভিডিঅ'বোৰ। বাই বাই।